কাৰ্বি আংলঙত বনজ সম্পদ ধ্বংসৰ যজ্ঞ বন্ধ কৰাৰ দাবী জনালে ছাত্ৰ সংগঠন চমুকৈ উচুকাই। কাৰ্বি আংলং জিলাৰ সেউজ পাহাৰ অঞ্চলত আগুৰি থকা শিল বালিকে ধৰি বনজ সম্পদসমূহ ধ্বংস কৰাত লাগি পৰিছে একাংশ বিয়াগুম লোক আৰু পাহাৰত অবিৰতভাৱে বছৰ বছৰ ধৰি অবৈধ খনন কাৰ্য চলি আহিছে। জিলাখনৰ পাৰ্কো পাহাৰৰ লাংখাং বিট অফিচৰ অন্তৰ্গত বহু পাহাৰৰ পৰা অবৈধভাৱে সম্পদ সৰবৰাহ হৈ থকাত ইয়াৰ কৰৰ পৰা বঞ্চিত হৈ আহিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখন। ইয়াৰ ফলশ্ৰুতিতে জিলাখনৰ বহুকেইটা বিভাগে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই কাৰ্যত জিলাখনৰ একাংশ বন কৰ্মচাৰী জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠন উচুকাই। এই কাৰ্য বন্ধ কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবীত আজি ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবেচন তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাৰ নেতৃত্বত যোৱা সজাতি দল এটাই জিলাখনৰ বন বিভাগৰ APCCF বিষয়া অৰ্থাৎ শীৰ্ষ বিষয়াগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে আৰু বিষয়াগৰাকীয়েও বন্ধ কৰাৰ আশ্বাস প্ৰদান কৰিছে। এই কাৰ্য বন্ধ নহ'লে অচিৰে এক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সকিয়নি প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে। News X report, Public News 24/7. কাৰ্বি আংলঙৰ বনজ সম্পদ যোনটো সেউজীয়া পাহাৰ যোনটো ধ্বংস পথত বিভিন্ন একাংশৰ আমি ব্যক্তিসকলক লক্ষ্য কৰিব পাইছোঁ। সেইকাৰণে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমত উত্থাপন কৰি আছোঁ। আমি সিদিনাখন আমি পাৰ্কক ৰেঞ্জৰ আণ্ডাৰত যোনটো লাংখাং বিট অফিচৰ আণ্ডাৰত যোনটো ইলিগেলি যোনবিলাক কুৱাৰী চলি আছে তাত আমি লক্ষ্য কৰিব পাইছোঁ যে তাত বিনা চালানত গাড়ীবিলাকে তেওঁলোকে পাথৰ কৰ কৰি আছে। হঠাৎ কাৰ্বি আংলঙৰ অথৰিটিয়ে বা আমাৰ কাৰ্বি আংলঙৰ বিভাগীয়সকলে ইয়াত কোনো ৰয়েলিটি বা যেনেধৰণৰ ৰেভিনিউ পাব লাগে ৰেভিনিউ পোৱা নাই। তাৰ ফলত আমি লক্ষ্য কৰিছোঁ যে কাৰ্বি আংলঙত যোনটো বিভাগ মানে কাৰ্বি আংলঙৰ যোনবিলাক কাউন্সিলৰ যোনবিলাক অথৰিটি আছে তেওঁলোকে দৰমহাও নোপোৱা আমি লক্ষ্য কৰিছোঁ। কাৰণ যে ইলিগেলি যোনবিলাক ৰয়েলিটি নোপোৱাকৈ যোনটো একাংশ বিভাগীয় কৰ্তৃপক্ষলৈ যোনটো মেনেজ হয় তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত, কিন্তু কাৰ্বি আংলঙৰ বিভাগীয় যোনবিলাক কাউন্সিলৰ বিভাগীয় অথৰিটি আছে তেওঁলোকে কোনো দৰমহা নোপোৱাত আমি আজি বছৰ ধৰি আমি লক্ষ্য কৰিব পাইছোঁ। সেয়েহে আমি ক'ব বিচাৰোঁ যে লাংখাং বিট অফিচৰ আণ্ডাৰত যোনটো ইলিগেলি যোনটো কেঁচাৰবিলাক চলি আছে এইটো অতি সোনকালে এটা তদন্ত কৰিব লাগে অট'নমাছ কাউন্সিলে, আৰু তাত যোনজন ৰেঞ্জাৰে হওক বা বিট অফিচাৰে যোনজন ব্যক্তিৰ ওপৰত কঠোৰতম শাস্তি ব্যৱস্থা কৰিব লাগে, তেওঁলোকক পানিছমেণ্ট দিব লাগে অথৰিটিয়ে, আমি দাবী জনাব বিচাৰোঁ। আৰু লগত আমি ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ ফৰেষ্ট বিভাগটো এই বিভাগটো অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী ডক্টৰ তুলিয়াৰ মংহাং ডাঙৰীয়াই এই বিভাগটো চাই আছে। কিন্তু এই বিভাগটো ইমান ডাঙৰ কেলেংকাৰী হৈ থকাৰ পিছতো সংবাদ মাধ্যমে উত্থাপন হৈ থকাৰ পিছতো তেওঁলোকে ইয়াৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই? ইয়াত কি বুজায়? ইয়াতে বুজাব পাৰিব যে এই বিজেপি চৰকাৰখনে এখন মিছলীয়া চৰকাৰ। এই চৰকাৰখনে তেওঁলোকে মানে বিয়াগুম কেলেংকাৰী জড়িত হৈ থকা আমি ভাবিবলৈ বাধ্য হৈছোঁ। সেয়েহে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে কাউন্সিলৰ অথৰিটিয়ে বিভাগীয় অথৰিটিয়ে অতি সোনকালে এইটো যোনসকল তাত পাৰ্কক ৰেঞ্জৰ যিমান কেঁচাৰ আছে তাত অতি সোনকালে তদন্ত এটা ব্যৱস্থা কৰিব লাগে, আৰু যোন অথৰিটি তাত আছে তেওঁলোকৰ কঠোৰতম আইনী ব্যৱস্থা তেওঁলোকক ল'ব লাগে। কাৰণ তেওঁলোকে অট'নমাছ কাউন্সিলে ৰেভিনিউ নোপোৱাৰ কাৰণে আজি কাৰ্বি আংলঙত একাংশ ব্যক্তিসকলে বছৰ ধৰি দৰমহা পোৱা নাই। ইয়াত আমি ক'ব বিচাৰোঁ যে অতি সোনকালে তদন্ত হ'ব লাগে আৰু এই দুজন ব্যক্তিক সালসলনি কৰিব লাগে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুদি আমি দাবী জনাইছোঁ। সেয়েহে আজি আমি কাৰ্বি আংলঙৰ PCCF ডাঙৰীয়াক আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। আমি তেওঁ আমাক জানিব দিয়ে যে অতি সোনকালে এইটোৰ ওপৰত অতি সোনকালে তেওঁ ব্যৱস্থা ল'ব বুলি আমাক কাৰ্বি আংলঙৰ PCCF ডাঙৰীয়াই ব্যৱস্থা ল'ব বুলি তেওঁ আমাক জানিব যে যদি অতি সোনকালে যদি ইয়াৰ ওপৰত কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অনাগত দিনত আমি উচুকা তৰ্কৰ পৰা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ অতি সোনকালে যদি তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নলয় আৰু যোনসকল তাত কেঁচাৰ আছে অতি সোনকালে বন্ধ কৰিব লাগে, যোনটো ইলিগেলি যোনবিলাক আছে এইটো তদন্ত কৰিব লাগে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুদি এই বিভাগীয় কৰ্তৃপক্ষক বা কাউন্সিল অথৰিটিক আমি দাবী জনাব বিচাৰিছোঁ।